এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱত সৰিয়হতলীতে ভূত। আৰক্ষীৰ বিষয়া জোৱানে গিজগিজাই থকা পুলিচ ৰিজাৰ্ভৰ চৰকাৰী আৱাসতে চোৰৰ চাফাই অভিযান। পুলিচ ৰিজাৰ্ভৰ সুৰেশ বৰা নামৰ কনিষ্টবলজনৰ আৱাসত চোৰে চলালে লুটপাট। চৰকাৰী আৱাসটোৰ দৰ্জা ভাঙি চোৰে মূল্যৱান সা সম্পত্তি লুট কৰি নিয়াৰ লগতে ঘৰৰ ভিতৰৰ বহু সামগ্ৰী ভাঙি ক্ষতিসাধন কৰে। চুৰিকাণ্ড সংঘটিত হোৱাৰ সময়ত চৰকাৰী আৱাসটোত নাছিল গৃহস্থ। নগাঁও পুলিচ ৰিজাৰ্ভত ইয়াৰ পূৰ্বেও চুৰিকাণ্ড সংঘটিত হৈ আহিছে যদিও নগাঁও আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ নিৰাপত্তাহীনতাত ভুগিছে স্বয়ং আৰক্ষীৰ পৰিয়ালে। নগাঁও আৰক্ষীৰ চূড়ান্ত নিষ্ক্ৰিয়তাৰ বাবেই নগাঁৱত এনেদৰে চুৰি ঘটনা বৃদ্ধি পোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। পুলিচ ৰিজাৰ্ভত আমাৰ মানে কি আমি গোটেইখিনি গুচি যাওঁ, ডিউটিলৈ গুচি যাওঁ। তেওঁ এতিয়া সুৰেশ বৰা গুচি গৈছে। সুৰেশ বৰা নেকি? সুৰেশ বৰা এই বাইদেউ আহিছে নেকি? তাৰপিছত কথাটো কি হ'ল, আমিতো মতা মানুহখিনি গুচি যাওঁ আৰু সুৰেশ বৰা বাইদেউ সেইটো গুচি যায়। এতিয়া সেইটো সুবিধাতে কৰি দিয়ে। এতিয়া কোনে কৰিছে আমি এতিয়ালৈকে ক্ৰাইমটো আমি ধৰিব পৰা নাই। খালি স্নেফাৰ ডগ আহিছে, সেই ডগটো আহি চালেহি একদম এই সেয়া ল কলেজৰ ওচৰলৈকে পালেগৈ, কিন্তু পানীত পাৰ হৈ গুচি গ'ল নেকি সেই চোৰটো। সুৰেশ বৰা কি কৰে? সুৰেশ বৰা আমাৰ পুলিচৰ ড্ৰাইভাৰ। এইয়া বাইদেউ আহিছে, বাইদেউৰ লগত অলপ আলোচনা কৰিম। কি ক'ব? মোৰ ঘৰতে চুৰ হৈছে। হয় নেকি? আপোনাৰ ঘৰতো চুৰ হৈছে নেকি? মোবাইল ভিতৰৰ পৰা লৈ যায়, মানুহ নাই মানে পুলিচৰ নেকি আপোনালোক? একে দোকানতে মই বাইদেউ বেক চাইডে থাকোঁ। হয়, এয়া মোৰ হাজবেণ্ড। হয় হয়। হেৰি মানে চুৰ হৈ থাকে নেকি? চুৰ হৈ আছে। 16 তাৰিখে আৰু এজনী ভণ্টি ঘৰতে মই তাইক ফোন কৰি আছোঁ। নিৰ্মালী ট্ৰেফিকত থাকে। হয়, এই তাই কালি আহিছে। তাইতো একে হেৰি গডৰেজত একে ভৰিত চিপ চবকে দেখাইছে, একে ভৰিত চাপ। মই সেইকাৰণে তাইক ফোন কৰিছিলোঁ, তাই যদি আহে আপুনি হয়। মানে পুলিচৰ ঘৰতে মানে নিৰাপত্তা নোহোৱা হৈছে মানে। এতিয়া আমি মানে সেইকাৰণে কালি বাইদেউক জনাইছোঁ যে আমি আমাৰ প্ৰশাসনৰ ফালৰ পৰা, আমি ফেমিলিৰ ফালৰ পৰা আমি বাইদেউক হাতযোৰ কৰি বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক অলপ প্ৰটেকশ্যন দি। কাৰণ আমাৰ ছাৰ ডিউটিত গুচি যায়, মতা মানুহ, আমি অকলে থাকোঁ, ল'ৰা ছোৱালী, বহুত মানে ভয় লাগে। বাইদেৱে ভয়তেই নাথাকে ঘৰত। কি হৈছে পুলিচ ৰিজাৰ্ভৰ আপোনালোকৰ এইটো? পুলিচ ৰিজাৰ্ভত আমাৰ ইয়াতে মানে আগতেও দুবাৰ হৈছে। মানে এইটো হেৰি আপোনাৰ কোৱাৰ্টাৰ নেকি? হয়, মোৰ এইটো কোৱাৰ্টাৰ হয়। আৰু হাজবেণ্ডে ডিউটি গৈছিলে, ময়ো আছিলোঁৱে। তাৰপিছত পৰহি মই ঘৰত গৈছিলোঁ। ঘৰত যাওঁতে তাৰপিছত কালি মই পৰহি দিনটো আছিলোঁৱে, সন্ধ্যা মই ঘৰত গ'লোঁ। তাৰপিছতে এতিয়া কালি ৰাতিয়ে কৰিলে নে কালি ৰাতিপুৱাই কৰিছে নাজানো, মোক এই বাইদেউজনী ফোন কৰিছে যে আপোনালোকৰ দৰ্জাখন খোলা আছে, গেটটো মাৰা আছে। তাৰপিছতে মই ঘৰৰ পৰা আহিলোঁ, আহি দেখিছোঁ গোটেই ভিতৰৰ বস্তু ভাঙি চিঙি, মানে চৌকেছ ভাঙিছে, গডৰেজ ভাঙিছে, তাৰপিছত বাকচ ভাঙিছে, ভাঙি চব বস্তু চস্তু লৈ গৈছে। তাৰপিছত আৰু আমি বাইদেউৰ ওচৰত বোলো, চবেই ক'লে যে FIR এখন দিয়ক আপুনি। হয়, SP বাইদেউৰ ওচৰত। তাৰপিছত বাইদেউ নাছিলে, ক'ৰবাত গৈছিলে। তাৰপিছতে এডিশ্যনেল ছাৰে মানে ৰিপৰ্ট হেৰি কৰিলে যে আপোনালোকে বেলেগ মানুহক ফোন কৰিলে, মানে তেওঁলোকৰ হেৰিয়াক যে আপোনালোকে চাই আহক, চাই পেলাই আপোনালোকে কুকুৰ লৈ যাওক। তাৰপিছত কুকুৰ আনিছিলে। আনোতে মানে কুকুৰটোৱে অলপ চেষ্টা কৰিছিলে, কিন্তু কিবা ল কলেজৰ ওচৰলৈকে মানে বিচাৰিছিলে, বহুত হেৰি কৰি পানী কৈছে বোলে, যিজনে কুকুৰ আনিছিলে তেখেতে কৈছে যে পানীৰ ওচৰলৈকে তেখেতে কুকুৰটো গ'লে তাৰপিছত কুকুৰে যেতিয়া পানী মানে হেৰি পায়, তাৰপিছত আৰু ধৰিব নোৱাৰে বোলে, এনেকৈ ক'লে। আপোনাৰ হাজবেণ্ডৰ নাম কি? মোৰ হাজবেণ্ডৰ নাম হাবিলা সুৰেশ কুমাৰ বৰা, MP। হয়, কি কৰে তেখেতে? পুলিচতে কৰে, হাবিলাৰ হয়, হাবিলাৰ সুৰেশ কুমাৰ বৰা। পুলিচৰ মানে এতিয়া নিৰাপত্তা নোহোৱা হৈছে নেকি? নোহোৱা হৈছে। সেইটোৱে কালি আমি বাইদেউৰ ওচৰত ক'ব বিচাৰিছোঁ যে আমাৰ হাজবেণ্ডবিলাকতো ডিউটিত যাবই লাগিব ন, ঘৰতো থাকিব নোৱাৰে পুলিচৰ মানুহ। আৰু আমি যদি ফেমিলিবিলাকে সুৰক্ষা নাপাওঁ কেনেকৈ হয়? বাইদেউক তাকে আমি আজি আকৌ যোৱা কথা আছে যে আমি মানে গৈ বাইদেউক ক'ম যে আমি যে একেবাৰে মানে আমাৰ ঘৰে নহয়, বহুতকেইটা আমাৰ ঘৰতো 3বাৰে কৰিলে, বহুতৰ ঘৰত তেনেকৈ কৰিছে যে আমি হৈছে যে আমি কিয় নিৰাপত্তা পাব লাগে। আৰু কোনো আমাৰ বাউণ্ডৰী চাউণ্ডৰী নাই, মানে চব মানুহ যেনি তেনি সোমাই আহে। সেইটো কাৰণে আমি আজি আকৌ বাইদেউৰ ওচৰত যাম বুলি ভাবিছোঁ। FIR দিছে নেকি কিবা? FIR কালি দিছিলোঁ। কোন থানাত দিছে? কোন থানাত দিছে?
FIR মানে আমি আমাৰ বাইদেউৰ ইয়াতে দিছোঁ, বাইদেৱে হেৰি ৰিকভাৰী কৰি দিছে হিটাচালিত, হিটাচালিত নহয় সদৰত দিছে। বাকীহে তেখেতসকলে চাই গ'লহি আৰু কিবা হয় আজি। আৰু এওঁ নাই, কালিহে আহিব, ডিউটি গ'ল। আহি পেলাই কি ব্যৱস্থা কৰে। কালিতো মই ইয়াতে থাকিবই নোৱাৰিলোঁ আৰু তলা চলা ভাঙি দিলে। হয়, মই কালি বেলেগৰ ঘৰত আছোঁ আৰু এতিয়া আহিছোঁ বোলো অলপ চাফ চিকুণ কৰোঁ এইবিলাক।